শুই উঠি যদি ধুনীয়া ধুনীয়া ফুলবোৰ দেখিবলৈ পাওঁ মনটো বৰ ধুনীয়া লাগে। আমাৰ ঘৰতেই ফুলি থকা ফুলবোৰ বাৰু। আৰু ময়ো স্কুললৈ যাবলৈ ৰেডি হ'লোঁ। অলপ আজি দেৰিকৈ ওলালোঁ কাৰণ আজি স্কুলত বিদায় সভা আছিল ক্লাছ 10ৰ। আৰু বাইদেউহঁতে সকলোবিলাক যা যোগাৰ কৰিও আছে, পাচলিবোৰো কাটি আছে। আৰু ক্লাছ 10ৰ ষ্টুডেণ্টখিনিও সিহঁতে নিজৰ নিজৰ প্ৰিপাৰেশ্যনবোৰ কৰিছে ধুনীয়াকৈ সভাখন চলাই নিবলৈ। মাজতে এটি ধুনীয়া কোৰাছটিও সিহঁতে গালে। আৰু তাৰপিছত মই আহিলোঁ খানা বনাই থকা ঠাইলৈ আৰু তাত বনালোঁ চালাড আৰু দাদাজনে মাংস সম্পূৰ্ণ কৰিছে। আৰু আমি দুগৰাকীমান বাইদেৱে ধুনীয়াকৈ এটি গীতো গালোঁ আৰু কিছুমান মুহূৰ্ত সাঁচিও ৰাখিলোঁ ষ্টুডেণ্টৰ লগত। কাৰণ বিদায় শব্দটো বহুতেই দুখদায়ক, কিন্তু যিহেতু এটা নতুন উচ্চ খাপৰ কাৰণে যাব লাগিব, গতিকে বিদায়টো লোৱাটো এক বাধ্যতামূলক। আৰু আহি মই ঘৰত একাপ খালোঁ গাখীৰ চাহ। যিহেতু আজি দিনটো মূৰটো অলপ বিষায়ো আছে, আহোঁতে লৈ আহিলোঁ ছাগলী মাংস আৰু সকলোবিলাক ৰেডি কৰি মাৰ লগত একেলগে বনাব ল'লোঁ। আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক কৰিব। থেংক ইউ।